হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে কুশলে আৰু সুস্থ আছে। মই জয়তিয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটি ভিডিঅ'ত। আশা কৰিছোঁ আপোনালোকে সকলো ভালে আছে। আজি এসপ্তাহমান হ'ল প্ৰায় ভিডিঅ' দিব পৰা নাই। মোৰ ভিডিঅ' দিব নোৱাৰি মোৰ মনটোও বেয়া লাগি আছে। কি কৰিব, উপায় নাই আৰু। কৰিব মন গ'লেওতো কৰিব নোৱাৰোঁ, মানুহৰ সমস্যা থাকেই। 1 তাৰিখে আমাৰ বৰমা এজনী ঢুকাল, আমি ডাঙৰ মা বুলি মাতোঁ। আৰু সেইকাৰণে ভাবিছিলোঁ 1 তাৰিখৰ পৰা ডেইলি ব্লগ ষ্টাৰ্ট কৰি যাম, পিছে কৰিব নোৱাৰিলোঁ। 2 তাৰিখৰ দিনাখনো কৰিম বুলি ভাবিছিলোঁ, কিন্তু কৰিব পৰা নগ'ল আৰু। তাকে ভাবিলোঁ বহুত দিন ভিডিঅ' দিয়া নাই, আজিৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বুলি ঘৰলৈ এখন স্কুটি আনিলোঁ। লাগেই ঘৰত এখন গাড়ী। বহুত অসুবিধাৰ মাজেৰে আছিলোঁ মাজতে, এতিয়া বোলো নাই স্কুটি এখন লৈ লওঁ, যিহেতু মানুহজনৰ থাকিব 2 দিনমান ঘৰতে, সেইকাৰণে স্কুটি এখন আনিলোঁ। আপোনালোকক ভিডিঅ' কৰা হোৱাই নাছিলে। আজি ভিডিঅ'টোৰ জৰিয়তে 2টা খবৰ দিলোঁ। আজিৰ ভিডিঅ'টো এনেকৈ আৰু ব্লগ বনাব নোৱাৰিম চাগে, যিহেতু মাহঁতৰ তাৰ ঘৰলৈ যাব লাগিব। আগতেই বনাই থোৱা অকণমান আচাৰ ঘৰতে বনাইছিলোঁ, ইয়াৰ ক্লিপ দুটামান ৰাখি থৈছিলোঁ। আচাৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ এইটো ভিডিঅ'ৰ লগতে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ সকলোবোৰ কৰি দিব। এইখন স্কুটি আনিছোঁ, মানুহজনে সামৰ্থ্য অনুযায়ী যিখিনি পাইছে সেইখিনিয়ে স্কুটিখন লৈ ল'লোঁ। আপোনালোকক ভিডিঅ' কৰি মই এতিয়া এয়া কৰ্দৈ টেঙা আৰু জলকীয়া সৰু সৰুকৈ কাটি, আদা নহৰু এনেকৈ গোটেইখিনি ৰ'দত শুকুৱাই লৈছিলোঁ। সেইখিনিয়ে মই আজি আচাৰ তেলখিনি দি মই বনাম বুলি ভাবিছোঁ, সেইকাৰণে মই সেইটো তেল ব্যৱহাৰ কৰিছোঁ। এতিয়া মই গোটেইখিনি এটা পাত্ৰত গোটেইখিনি ভালদৰে ভৰাই লৈছোঁ। সেয়া তাৰপাছতে মই ইয়াত দিছোঁ নিমখ প্ৰয়োজন অনুসৰি। তাৰপাছতে দিছোঁ মই জিৰা গুড়ি, অকণমান ৰেড চিলি পাউডাৰ দিছোঁ। দি মই ভালদৰে গৰম মিঠাতেল দি সানি কৰি মই টেমাত ভৰাই থৈছোঁ। তাৰ লগতে মোৰ জলফাই কেইটামান আছিল, সেইকেইটাৰো মই এনেকৈ ৰখি যোৱা মছলাখিনিৰ লগতে আকৌ মই নিমখ আৰু জিৰা গুড়ি অকণমান দি আকৌ এইখিনিও মই আচাৰ বনাই দিলোঁ। এইখিনিয়ে আছিল আজি